গাইজ আশা কৰোঁ সকলো ভালে আছে মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ব্ৰেকফাষ্ট বনাই আছোঁ আয়ুৰ কাৰণে বনোৱাৰ পিছত আমাৰ কাৰণে ব্ৰেকফাষ্ট বনাম আয়ুৱে যি পছন্দ কৰে তেনেকৈ মই ব্ৰেকফাষ্টটো বনাই দিওঁ সি ৰুটি খাম বুলি কৈছে সেইটো কাৰণে পানী পিঠাৰ নিচিনাকৈ সকলোখিনি ওটছ চুজি মিলাই পেলাই মই তেনেকৈ বনাই দিওঁ আগতে মই ৰেচিপিটো শ্বেয়াৰ কৰিছোঁৱেই মই পিছতো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম বাৰু আমাৰ কাৰণে ব্ৰেকফাষ্ট বনাম আজি চুজিৰ উপমা তাৰ কাৰণে পেন এখন গেছত তুলি চুজিখিনি ড্ৰাইকৈ ৰ'ষ্ট কৰি লৈছোঁ বৰ বেছি ব্ৰাউন হ'বলৈ নিদিব অকণমান জাষ্ট কালাৰটো চেঞ্জ হোৱালৈকে रोस्ट कर लो और तार पिछते बाकीखिनि मैं जोगार कर थैसो सब्जी तब्जी जिखिनि दिम हेखिनि काटि पेলাই हेखिनि आपलोকক देखुवाई दिया हक मैं पियाज काटि राखिছোঁ कैप्सिकाम लैसो आदा अकमान हरुके काटि राखिছোঁ जलकिया लैसो और एया नरसिंह पात और बादाम और बाकीखिनि आपलोके निजर मन पसंदर सब्जी लब पारे मोर ओसरत जी आছিলে हेयाই मैं दिलो और अलिव ऑइल दिছোঁ पेनखনত प्रथमते बादामखिनि मैं फ्राई कर लम अलिव ऑइल सलनी आपलोके नर्मेल ऑइल लब पारे माने रिफाइन ऑइल लब पारे मैं रिफाइन ऑइल बंध करिছোঁ अलिव ऑइल यूज करूँ हेतु कारण अलिव ऑइल अकणमान मैं दिছোঁ एतिया अकणमान बादामखिनि फ्राई कर लम फ्राई कर उठाई लम जाते मचमचिया हो जाए तेनेकुवा धरणे फ्राई कर लम और उठाई लोৱাৰ পিছত जिखिनि ऑइल থাকিব তাতে মই অকমান গৰু ঘিউ এড কৰিম এচামুচ মান গৰু ঘিউ যদি বেয়া পায় নিদিলেও হয় কিন্তু সুজি গৰু ঘিউ টেষ্টটো বহুত বেছি ভাল হয় আপোনালোকে বাটাৰ ইউজ কৰিব পাৰে গৰু ঘিউ হলনি আৰু মই ৰহৰ দাইল কেইটামান আছিল মোৰ ওচৰত হেয়া দিছো আপোনালোকে মাটি দাইল যোনটো বাকলি নাথাকে হেতু দিব পাৰে হেতু দিলেও হেতু মানে দিব লাগে একচুয়ালি মোৰ ওচৰত নাছিলে হেতু কাৰণে মই নিদিলো আৰু সৰিয়হ কেইটামান মই ফুটাই লৈছো তেলতে तार पिछते एतिया पियाजखिनि दी दिम और नरसिंह पातो दी दिम नरसिंह पातखिनि कोला हले ভাল नालागे हेतु কাৰণে पियाजखिनि दियार पिছত মই यूज কৰিছো और एतिया एखिनि आदा जलकिया गुटेखिनि মই जिखिनि सब्जी काटि राखिसिलु गुटेखिनि दी दिम कैप्सिकामो दी दिसु और एखिनि एतिया अकणमान जस्ट लৰাই लम आदा तो स्किप नकरिब आदा तो यार टेस्ट तो बहुत बेसी बहाय हेतु कारण आदा दिबो अकणमान दिया फ्राई कर लम अकणमान जस्ट कलर तो चेंज हुआ लेके फ्राई कर लले होबो बर बेसिও फ्राई करब नालागे हिजिबलो टाइम नालागे एटा निमख দি দিছো स्वाद अनुसरि लगते চেনি अकण बैलेंसिंगर কাৰণে দি দিম আৰু তাৰ পিছতে এখিনি লৰাই পেলে অকণমান কালাৰটো চেঞ্জ হ'বলৈ দিম তাৰ পিছতে মই ইয়াতে দি দিম পানী পৰিমাণটো আপোনালোকে যিমানটো সুজি লয় তাৰ হিচাপত এড কৰিব और पानीखिनि दियार पिছত पानीखिनिते मैं चुजिखिनि दी दिम ड्राई रोस्ट करि थोৱা चुजिखिनि दी दिम और तार पिছতে गैसটো बहाই दिम और एखिनि चुजिखिनि फुली जाबले दिम या धुनियाके मिলাই ললো चुजिखिनि फुली जाबले दिम चुजिखिनि फुली যোৱাৰ পিছত गैसটো बहाই दिम कमाई बहाई पेला आपलोके जेनेके सुविधा হয় আৰু তেনেকে লব এতিয়া চুজিখিনি ফুলি গৈছে এতিয়া তাৰ পানীখিনি পুৰা পুৰি খুহি লবলৈ দিম অকমান লৰাই থাকিব নহয় তলত লাগি যাব আৰু পেনখন পুৰা পুৰি একদম পুৰা গৰম হ'বলৈ দিব আৰু এখিনি মোৰ প্ৰায় হৈ গৈছে এতিয়া মই বাদামখিনি দি দিছো লাষ্টত বাদামখিনি দিব আৰু এখিনি মোৰ ৰেডি হৈ গল বিৰাতে হেলদি ব্ৰেকফাষ্ট হয় আৰু খাবলৈও টেস্টি হয় যদি নাই খোৱা বনাই খাই চাব একদম ইজি হয় বনাবলৈ और या मोर रेडी हो गल चाहू बनाई ललो और आमार आज ब्रेकफास्ट रेडी एकदम सिम्पल कि टेस्टी हेल्दी ब्रेकफास्ट जो खुआ ना बनाई खाई चाब और मैं कमेन्टत जनाब गुड आफ्टरनून आशा करूँ सकलो भाले आछे मैं अथनि ब्रेकफास्ट बनवा देखा पिছত आपनालोকৰ লগত কথা पातिलो तार पिছত अकमान टाइम रुवार पिছত गा धुबले गलो गा सा धुई मेली मुसु शुकायो गल और इतना 1:30 बाजिबले होइसे 1:30 बजा नै 1:15 होइसे प्राय और इतना भात बनाबले जान एकदम सिम्पल के किबा এটা বনাম মই ভাবিলো ভাত বনোৱা আগতে আপোনালোকৰ লগত কথা পাতি লওঁ আজি যেহেতুকে বৃহস্পতিবাৰ হেতু কাৰণে ভেজে বনাম আৰু কি বনাম কি নবনাম হেয়া আপোনালোকৰ লগত শ্বেয়াৰ নকৰো আৰু কাৰণ পটল বা ভাত কেৰেলা কিবা এটা ভাজি বনাম আৰু ভাত দাইল চাটনি বনাম যদি চাটনি বনাও তেতিয়া চাটনি ৰেচিপিটো বাৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ঠিক আছে তেনেহলে আজি ভিডিওটো আমি স্টার্ট কৰো বলক একদম সিম্পল টা ভিডিও কোনো আইডিয়া নাই যে কি কৰো কি নকৰো আমি কিন্তু ভাত খোৱাৰ পিছতে লগালগ ওলাই যাম কাৰণ আমাৰ বহুত কেইটামান কাম আছে হেকিটা কৰিবলৈ কাৰণে মই ভাবিলো যেহেতুকে এনে আছো ভিডিওটা স্টার্ট কৰো পূজাও পাইছে যেহেতুকে পূজা ভিডিও কোনে নকৰো নাজানো কিন্তু আপোনালোকৰ লগত ৰিসেন্টলি ইনে ৰেন্ডম ভিডিও বিলাক মই শেয়াৰ কৰি আছো আশা থাকিল আপোনালোকে জনে চাইছে তেওঁলোকে ভাল পাইছে বুলি আৰু ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু ঠিক আছে তেনেহলে এতিয়া বলক ভিডিওটো যেহেতুকে মানে স্টার্ট কৰিলৱে ইয়াৰ পিছত কি দেখাও চাই থাকিব মই ভাবিলো আপোনালোকৰ লগত কথা পাতি লওঁ ফাৰ্ষ্ট তাৰ পিছতে বাকি বিলাক দেখাই থাকিম চাই থাকিব ভিডিওটো শেষলৈকে लंचर कारण प्रिपेरेशन कर ललो किन्तु लंचर कारण प्रिपेरेशन करार पिछते मन पैसे मैं ब्लग बनाई आसलो रेसिपी तो देखा दी भाविलो एकदम सिम्पल रेसिपी मैं बटल एनेकुवा धरणे काटि लैसो और भितर जो गुटी हेतु अतराई लैसो आपनालोके थाकी जदि भाल पाय थाकिबोले दिब पारे
আৰু এতিয়া ইয়াতে অকণমান বেসন জিৰা ধনিয়া ৰেড চিলি পাউডাৰ নিমখ হালধি সকলোখিনি মিলাই লৈছোঁ বাইণ্ডিঙৰ কাৰণে বেসন দিছোঁ আপোনালোকে আটাও ইউজ কৰিব পাৰে যদি বেসন নাথাকে এতিয়া ভালদৰে সানি ল'লোঁ আৰু মন কৰিব যাতে যেতিয়া আপোনালোকে পটলখিনি মানে কাটিব তাতে যাতে পানী নাথাকে তালে মন কৰিব আৰু এতিয়া পুৰা গৰম হ'বলৈ দিছোঁ কেৰাহী এখনত মিঠাতেল আৰু ইয়াতে দি দিম কালজিৰা কেইটামান বা ক'লা জিৰা কেইটামান আৰু তাৰপিছত আমি একো নিদিলেও হৈ যায় শুকান জলকীয়া যদি ভাল পায় দিব পাৰে তেলতে আৰু এতিয়া আমি ৰেড চিলি পাউডাৰ যিহেতুৱে দি থৈছোঁ মই সেইটো কাৰণে নাই দিয়া এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম একদম কুৰকুৰি ভিন্দি নিচিনা হ'বলৈ মানে হৈ যায় খাবলৈ বিৰাটে টেষ্টি হয় আৰু ইজিও হয় বনাবলৈ গোটেইখিনি সানি ল'লেই হয় তাৰপিছত গেছটো কমাই বহাই পেলাই আপোনালোকে বনাই থাকিব পাৰে কিন্তু ঢাকোনখন নলগালে বেছি ভাল হয় আৰু ইফালে এইখিনি সিজি থাকিব তেতিয়ালৈকে মই নাৰিকলৰ চাটনি এটাও বনাওঁ বুলি ভাবিলোঁ সেইটো কাৰণে নাৰিকল আদা নহৰু জলকীয়া আৰু লগতে কেইটামান বাদাম ৰোষ্ট কৰি দিছোঁ বাদামটো একচুৱেলি নিদিলেও হয় কাৰণ মোৰ ওচৰত নাৰিকল কম আছিলে সেইটো কাৰণে মই বাদাম দিলোঁ আৰু তাৰপিছতে মোৰ ভাজিখিনিও ৰেডি হৈ গ'ল ব্ৰাউন হৈ গ'লে ৰেডি হৈ যাব তাৰপিছতে মই তৰকা লগাবলৈ কাৰণে পেন এখন তুলি তাতে মিঠাতেল এড কৰিছোঁ মিঠাতেলৰ সলনি আপোনালোকে নাৰিকল তেল যদি দিয়ে বেছি ভাল হয় এতিয়া অৰেল কেইটামান দিছোঁ শুকান জলকীয়া কেইটামান সৰিয়হ আৰু অকণমান নৰসিংহ পাত দি দিছোঁ ৰহৰ দাইলৰ পিছত আপোনালোকে মাটি দাইলো দিব লাগে বাকলি নথকা যোনটো কিন্তু মোৰ ওচৰত নাছিলে সেইটো কাৰণে ৰাতিপুৱাও মই ইউজ কৰা নাই এতিয়াও ইউজ কৰা নাই নাথাকিলে নিদিলেই হয় আৰু এতিয়া আমাৰ চাটনি ৰেডি হৈ গ'ল একদম ইজি আমি এতিয়া ওলাই আহিছোঁ আৰু গাড়ীত বহিছোঁ গাড়ীত বহুতে মই ঘামি অৱস্থা নাইকিয়া হৈ গ'লোগৈ এইফালে আয়ু বহি আছে কিন্তু ই অহা নাই ই ওলাই মেলি হৈ পেলাই আহিব তাৰপিছতে আমি যাম বহুতকেইটা কাম আছে আজি মোৰ জানো কোনটো কাম কেনেকৈ কৰিব পাৰোঁ নাজানো আৰু ফাৰ্ষ্ট আছিলে আয়ুৰ চুলিখিনি কটাবলৈ বহুত দীঘল হৈ গৈছে তাৰ চুলিখিনি পূজাৰ আগতে কটাম বুলি ভাবিছিলোঁ টাইমেই মিলাব পৰা নাই কিন্তু আজি মানে কটাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া মই চেলুনলৈ ফোন কৰিলোঁ তাতো মানুহ বেছি আছে তাক চাগে ৰাতি মানে দেৰিকৈ 7:30-8টামান বজাত কটোৱা হ'ব নহ'লে ৰাতিপুৱাই কটাব লাগিব আৰু নাজানো কি হয়গে আৰু মোৰো আজি বহুতকেইটা কাম আছে আপোনালোকক দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে মই লৰালৈকে ভাত খালোঁ তাৰপিছত ওলালোৱে মানে ভাত খোৱা দেৰি হৈ গ'ল ই জিমলৈ গৈছিলে আহি পোৱাৰ পিছত ভাত খাইছোঁ 3টা মানে বাজিলে প্ৰায় তাৰপিছতে আজি গোটেইকেইটা ৰেচিপি ৰাতিপুৱা ব্ৰেকফাষ্টৰ ৰেচিপিটো বিৰাটেই হেল্ডি হয় খাবলৈও বিৰাট টেষ্টি হয় সাউথ ইণ্ডিয়ানে হয় উপমা আৰু মানে চাটনিটো যোনটো বনালোঁ সেইটো সাউথ ইণ্ডিয়ান তৰকাৰী মই লগাই দিলোঁ গম নাপাইছিলোঁ মিলি গ'লগৈ কেনেকৈ মিলিলে নাজানো আৰু ঠিক আছে তেনেহ'লে এতিয়া মই বোলো কৈ দিওঁ আপোনালোকক ভাবিব যে একদম কিবা সাউথ ইণ্ডিয়ান স্পেচিয়েল আছিলে নেকি মিলি গ'লগৈ কেলে মিলিলে নাজানো আৰু আয়ু যে মই এচিটো লগাই লওঁ বিৰাটেই গৰম উঠছে মানে তাৰপিছতে আমি গৈ থাকোঁ আপোনালোকক দেখুৱাই থাকিম ক'লৈ যাওঁ কি কৰোঁ কি নকৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে পূজা বজাৰ টাইপৰো অকণমানকৈ হ'ব কিন্তু পূজা বজাৰ বুলি নহয় একচুৱেলি মই আগতে মানে বহুত দিনৰ আগৰ পৰাই প্ৰিপেৰেশ্যন কৰিয়ে থাকোঁ এনিভাৰ্চাৰী পূজা কিবা কিবি যি থাকে আৰু তাৰ কাৰণে ঠিক আছে তেনেহ'লে এতিয়া ব'লক কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম একদম মানে ভবা নাই যে এইটোৱে মানে কৰিবলৈ আছে বহুতকেইটা কাম আছে যোনকেইটা পাৰিম সেইকেইটা কৰিম আৰু যোনকেইটা নোৱাৰো থাকিব আৰু কোন দিলে ঠিক আছে ইও আহিলে তেতিয়াহ'লে আমি গৈ থাকোঁ তাৰপিছত আপোনালোকৰ লগত কথা পাতি চাই থাকিব ভিডিঅ'টো শেষলৈকে হেল্ল' গাইজ আমি এতিয়া ওলাই আহিছোঁ ফাৰ্ষ্ট আমি কি কৰিম এয়াৰটেল চিম এখন এপ্লাই কৰিম ন এয়াৰটেল চিম এখন এপ্লাই কৰিম কালিও আহিছিলোঁ কিন্তু কালি কি হ'ল ৰ'বা 1 মিনিট কালি কি হ'ল হেৰি হ'ল কালি মানে বন্ধ হৈ আছিলে কাতি বিহুৰ কাৰণে চাগে আৰু আজি আমি যাওঁতে প্ৰথমতে এপ্লাই কৰিলোঁ তাৰপিছত আয়ুক চাগে ঘৰত চাওঁ তাৰপৰা মোৰ বেলেগ কেইটামান কাম আছে সেইকেইটা কৰিম তাৰপিছতহে আমি আয়ুক চুলি কটা মানে দেৰিকৈ আৰু ঠিক আছে তেনেহ'লে এতিয়া গান লাগি আছে কপিৰাইট আহি যাব ব'লক গৈ থাকিব গাইজ এতিয়া আমি আহিলোঁ ওলাই মানে কি হ'ল আয়ুক থলোঁ ইয়াত ঘৰত এতিয়া ঘৰৰ বাহিৰত আছোঁ তাৰপিছতে আমি হেৰি এয়াৰটেল অফিচলৈ গ'লোঁ ফাৰ্ষ্ট আয়ুক লৈ তাৰপিছতে আয়ুক লৈ আহিলোঁ ঘৰলৈ ইয়াত থলোঁ তাৰপিছতে আমি মিস্ত্ৰীৰ ওচৰলৈ গ'লোঁ আৰু একদম মিস্ত্ৰীৰ ওচৰলৈ গৈ পেলাই তাতে আমাৰ একদম মানে য'ত বনাই আছোঁ ঘৰ তাৰ ওচৰতে হেৰি বনাইছে এইটো কি বুলি কয় পূজা পাতিছে তালৈ গ'লোঁ চাবলৈ কাৰণে অকণমান টাইম ঘৰ ৰ'লোঁ এতিয়া আহিছোঁ ইয়ালৈ এতিয়া বজাৰলৈ যাম মা আৰু পাপাও যাব লগত সেইটো কাৰণে মই ৰৈ আছোঁ আহিবলৈ কাৰণে আয়ুৱে জোতা পিন্ধি আছে আহিব তাৰপিছতে আমি যাম দেখুৱাই থাকিম আপোনালোকক চাই থাকিব মই বোলো কৈ দিওঁ আপডেটটো দি দিওঁ যে কি কৰি আছোঁ কি নাই কৰা ঠিক আছে চাই থাকিব
ওলাই আহিছোঁ বজাৰৰ ফালে মা পাপা আৰু আয়ুক লৈ পেলাই সেইদিনা মেক্সলৈ গৈছিলোঁ ভেৰাইটি ইমান বেছি নাছিলে যিকেইটা ভাল লাগিলে মই লৈ আহিলোঁ সেইটো কাৰণে ভাবিলোঁ এতিয়া ৰাগালৈ যাওঁ আৰু ৰাগাত মই তাৰ কাৰণে টি চাৰ্ট আৰু শ্বাৰ্ট ল'লোঁ পাপাই দিব বুলি কৈছিলে সেইটো কাৰণে পাপাই ক'লে চাই দিবি ব'ল সেইটো কাৰণে ক'লোঁ যে মই পাপাই জিন্সো দিবলৈ কৈছিলে কিন্তু মই ক'লোঁ নালাগে তুমি শ্বাৰ্টকে দিয়া কাৰণ সোনকালে ছুটি হৈ যায় 3-4টা তাৰ অলৰেডি জিন্স আছে মই আগৰ ব্লগত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁৱেই কাৰণ ছুটিয়ে হৈ যায় সোনকালে সেইটো কাৰণে শ্বাৰ্টবিলাক পিন্ধাই চাই পেলাই গম পাওঁ যে কেনেকুৱা লাগেনো সেইটো কাৰণে পিন্ধাই চাই আছোঁ পিছত আমি গ'লোঁ মেট্ৰ'লৈ মোৰ চেনেলৰ চাইজটো বহুত বেছি সৰু সেইটো কাৰণে মই মেট্ৰ'তে বেছি ভেৰাইটি পাওঁ মেট্ৰ'ৰ পৰাই লোৱা হয় বেছিভাগ চেনেলবিলাক সেইটো কাৰণে পাপাই ক'লে যে চেনেলযোৰ ময়ে দিম সেইটো কাৰণে মই গ'লোঁ মেট্ৰ'লৈ তাতে মোৰ বডি চাইজটো 35 তাতে ভেৰাইটিবিলাক বেছিকৈ থাকে সেইটো কাৰণে তাৰ পৰা চেণ্ডেল ল'লোঁ আৰু তাৰপিছতে ওলাই আহি আমি পাপাৰ কাৰণে শ্বাৰ্ট চালোঁহি পাপায়ো শ্বাৰ্ট ল'লে তাৰপিছতে আমি গ'লোঁ কফি খাবলৈ কফি খাই মেলি ঘৰলৈ গ'লোঁ পাপাহঁতক নমাই আকৌ আয়ুষ হেয়াৰ কাটি মানে চেলনলৈ যাবলৈ আছিলে চুলি কাটাবৰ কাৰণে সেইটো কাৰণে তালৈ খাই আহিলোঁ মাহঁতক হেৰিতে নমাই থৈ আহিলোঁ মানে ঘৰৰ দুৱাৰমুখতে এতিয়া একদম 8টা বাজিছে লৰালৰিকৈ যাওঁ আয়ুষ চুলিকেইডাল কটোৱাই আনো কাৰণ কাইলৈ একেবাৰে টাইম নহ'ব আগবেলা তোমাৰ ডিউটি আছে ন আগবেলা ডিউটিও আছে তাৰপিছতে আহিব পাৰোঁ নে ঠিক হোৱা নাই যদি আগবেলা নহয় আকৌ ৰাতিলৈকে ৰ'ব লাগিব আয়ুৱে বাইক চাই আছে ঠিক আছে তেনেহ'লে চুলিকেইডাল কটোৱাই ল'মগৈ ফাৰ্ষ্ট তাৰপিছতে আহি পেলাই আপোনালোকক কি বজাৰ কৰিলোঁ সেয়া দেখামগৈ সৰু সুৰা বজাৰ কৰিছোঁ আৰু কাৰণ মই পূজাৰ বুলি নহয় মানে এনিভাৰ্চেৰীৰ আগতে গোটেইখিনি এনিভাৰ্চেৰী ইয়াৰ বাৰ্থডে পূজা চবলৈকে মই তেনেকৈ লৈ লওঁ গোটেই বজাৰবিলাক লাহে আজি গিফ্টেই পালোঁ বেছিভাগ পাপাই দিলে আয়ুক দিলে মোক দিলে আৰু নিজলৈ ল'লে সেয়াই আৰু সেইটো পিছত দেখাম আপোনালোকক মই পাপাক দিলোঁ সেয়া দেখামগৈ পিছত আৰু আপোনালোকক ঠিক আছে নহ'লে এতিয়া ব'লক গৈ ঘৰ আহি পাই পেলাই মানে এতিয়া 11:30 হ'ল আৰু মই ভাবিলোঁ আপোনালোকৰ লগত যিহেতুকে কৈছিলোঁ মানে হেৰিকেইটা বজাৰকেইটা কি কৰিলোঁ দেখাম সেইটো কাৰণে ভাবিলোঁ মানে দেখাই লওঁ আপোনালোকক তাৰপিছত মই 1 মিনিট এচিটো লগাই লৈছোঁ কাৰণ ফেনখন মই অফ কৰিলোঁ আৰু ইয়াত পোহৰো কম সেইটো কাৰণে তাৰপিছতে মই ভাবিলোঁ যে গিফ্ট মানে কি ল'লোঁ সেইকেইটা দেখুৱাই লওঁ কাৰণ আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ আৰু ভিডিঅ'টো মই আজিয়ে সামৰণি মাৰি দিম সেইটো কাৰণে দেখুৱাই লওঁ সেইটো জোতা চাফা কৰা এটা ফাৰ্ষ্টতে দেখাই লৈছোঁ আৰু বাকীকেইটা ভাইটি আৰু আয়ুৱে টেপাই আছে তাকো মুখখন বন্ধ কৰি ল'বলৈ কৈছোঁ অকণমান আৰু যোনকেইটা ভাইটি আৰু পাপাৰ সেইকেইটা থৈ আহিলোঁ সেইকেইটা মই ফটোকেইখন ইয়াতে লগাই দিম আপোনালোকে চাব পাৰিব আৰু এইটো আয়ুৰ টি চাৰ্টটা পাপাই দিলে তাক সেইকেইটা পাপাই একচুৱেলি তাক দিবলৈ কাৰণেই মানে গৈছিলে কিন্তু লগতে ময়ো পাই গ'লোঁ আৰু শ্বাৰ্ট এটা লৈছোঁ এইটো আৰু এটা মোক পচন্দ হৈছিলে অকণমান গৰম কাপোৰৰ টাইপৰ আছিলে পেপে জিন্সৰ আছিলে কিন্তু এতিয়া যিহেতুকে পিন্ধিব নোৱাৰিব সেইটো কাৰণে মই সেইটো নল'লোঁ এই দুটা ল'লোঁ ভাল লাগিছেনে পূজাত পিন্ধোতে দেখিবই ভালকৈ আৰু এইকেইটা ৰাগা পা ল'লোঁ আৰু তাৰপিছত নেক্সট এইযোৰ চেণ্ডেল মই চেণ্ডেল ল'বলৈ গৈছিলোঁৱে কিন্তু নিজে ল'ম বুলি ভাবিছিলোঁ কিন্তু পাপাই মানে দি দিলে আৰু এইযোৰ চেণ্ডেল এইযোৰ নতুন আহিছে প্ৰিন্সেছ কালেকশ্যন মেট্ৰ' হয় প্ৰিন্সেছ কালেকশ্যনৰ অকণ এইযোৰ 2999 হয় প্ৰাইচটো মোৰ ভাল লাগিলে ভৰিত পিন্ধোতেও ভাল লাগিলে কাৰণ মোৰ চেণ্ডেলে মানে শ্বুট নকৰে সাধাৰণতে বহুত কম চেণ্ডেল আছে যিবিলাক চেণ্ডেলে মোক শ্বুট কৰে আৰু লগতে মোৰ চাইজটো বিৰাটেই সৰু 35 এইটো চাইজ 35ৰ পালোঁ সেইটো কাৰণে এইযোৰে লৈ ল'লোঁ আৰু
মৰম লগা পিন্ধিলে দেখিবই দেখুৱামে মই এইকেইটাই আছিলে আৰু বাকিটোতো মই গিফ্ট দিবলৈ কাৰণে ফুলি ল'লোঁ মোৰ ফ্ৰেণ্ড কিছুমানক গিফ্ট দিবলৈ আছিলে ফুলি ল'লোঁ একদম চিম্পল এনেকুৱা ফুলি চিম্পল এনেকুৱা ফুলি ল'লোঁ আৰু আমাৰ নহয় একদম চাৰিওফালে মানুহবোৰ ঘূৰি ফুৰিছে যে মোৰ চকুটো অ'ত গৈ থাকে সেইটো কাৰণে এনেকুৱা ফুলি ল'লোঁ কেইবাযোৰো ল'লোঁ একদম লাষ্টত যেতিয়া চেলনৰ পৰা ওলাই আহিছোঁ আৰু চুলটুলি কাটি মই একদম মানে হেৰিত আছিলোঁ ডাউটত আছিলোঁ যে মানে খোলা থাকিবনে নাই সেই খোলা আছিলে সেইটো কাৰণে এয়াও লৈ আহিলোঁ লগতে আৰু এইটো যিকোনো আপোনালোকে মই দেখাই দিছোঁ যিকোনো আপোনালোকে জোতাতে ইউজ কৰিব পাৰে চাফা হৈ যায় ধুনীয়াকৈ যিকোনো কালাৰৰ জোতাতে স্প্ৰে কৰি দিলে হৈ যায় স্প্ৰে কৰি মোহাৰি দিব লাগে ন স্প্ৰে কৰি মোহাৰি দিলে হৈ যায় মানে ব্ৰাছেদি সেই কৰি দিলে হৈ যায় এইটো ল'ব পাৰে মেট্ৰ'তে পাই যাব বেলেগতো চাগে পাব পাৰে কিমানটো প্ৰাইচটো আছিলে 399 টো প্ৰাইচটো আপোনালোকক কৈ দিলোঁ সুবিধা হ'ব সেইটো কাৰণে আৰু সেয়া আছিলে বজাৰ আৰু বাকী পাপাহঁতে মানে পাপা আৰু ভাইটিৰ কাৰণে সেইকেইটা মই ফটোকেইখন এটা লগাই দিম আপোনালোকে চাব পাৰিব আৰু আৰু আজি ভিডিঅ'টো ইমানতে সামৰিটো এতিয়া বহুত টাইমো হ'ল আৰু টোপনি ধৰিছে তাকো খুৱাই লওঁ ঠিক আছে তেনেহ'লে আজি মানে ব্লগটোত অকল শ্বপিং কৰা কি কৰিলোঁ সেয়াই দেখালোঁ আশা থাকিল আপোনালোকে ভাল পাইছে বুলি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈ তেতিয়াহ'লে আহিছোঁ সকলোৱে সুস্থ থাকক সুখী থাকক হেল্ডি থাকক তাৰ কামনাৰে বাই বাই আৰু হেপী পূজা সকলোকে